Hello everyone, welcome to Hips English. আজি এই ভিডিঅ'ত মই নাম্বাৰ অৰ্থাৎ সংখ্যাৰ বিষয়ে কথা পাতিম। সংখ্যা কেই প্ৰকাৰ আৰু কি সংখ্যাৰ বিষয়ে জানিবলৈ নাম্বাৰৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকা। নাম্বাৰ অৰ্থাৎ সংখ্যাসমূহ আমি 4 ভাগত ভগাব পাৰি। অংকবাচক সংখ্যা কাৰ্ডিনেলছ যেনে 1, 2, 3, 4। এতিয়া মই কথা পাতিম ক্ৰমবাচক গণনা অৰ্ডিনেলছ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ, ফিফথ এনেকৈ গুণিব পৰা অংকবোৰক আমি অৰ্ডিনেলছ বুলি কওঁ ইংৰাজীত। আৰু ইয়াক অসমীয়াত ক'বলৈ হ'লে আমি ক'ব লাগিব প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। এতিয়া আহক আমি আগবাঢ়ি যাওঁ পিছৰ পদক্ষেপ গুণবাচক গণনালৈকে। মাল্টিপ্লিকেটিভ নাম্বাৰছ গুণবাচক গণনা সিঙ্গল, ডাবল, ট্ৰিপল, ফ'ৰফল্ড। 1 গুণ, 2 গুণ, 3 গুণ, 4 গুণ এইবোৰক আমি গুণবাচক গণনা বুলি কওঁ মাল্টিপ্লিকেটিভ নাম্বাৰছ। এতিয়া আমি কথা পাতিম আংশিক গণনা ফ্ৰেকশ্যনেল নাম্বাৰ। হাফ আধা, 3/4 3/4, 2/3 2/3, 1/4 1/4 এনেকৈ গণিব পৰা গণনাক আমি আংশিক গণনা বুলি কওঁ অৰ্থাৎ ফ্ৰেকশ্যনেল নাম্বাৰছ। বন্ধুসকল, অনলাইনত ইংৰাজী শিকিবলৈ হ'লে ইংৰাজী ভাষাত ফ্লুৱেণ্টলি কথা পাতিবলৈ হ'লে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক। মই ইংৰাজী ভাষাৰ ওপৰত সদায় ভিডিঅ' আপলোড কৰি থাকিম। এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক।